Hello friends, আজি মই আকু মোৰ এটা নতুন ভিডিঅ'লৈ ওয়েলকাম কৰিছো। আজি আকু বাগানৰ কামৰ কাৰণে ওলাইছো। দেখা পাইছে ইয়া বেমাৰ হৈ আছিল কিদিন। বৰ্তমান তেও বাগানৰ কাৰণে কাম কৰিব লগা হৈছে, এনে থাকিব নোৱাৰো কাৰণ বাগানখন সচিতা কৰিব লাগে। তাৰ কাৰণে এইকিদিন বহুত দিন হল ঔষধ মাৰা হোৱা নাই বাগানত। তো আজি তাকে ঔষধ মাৰিব দিম বুলি যাব ওলাইছো। তো স্প্রে মেশিন এটা যাই কিনে দি আহো। তো দেখা পাইছে ইয়া গালত পুরা প্লাস্টার লৈ হলো যাব ওলাইছো। এইকেইদিন হলে 3 দিন মান পুরা বেমাৰত পুরা ভুগি আছো। আজিহে অলপ ভালকে কথা ক'ব পাৰিছো, নহলে থুক গিলিলে পুরা কলটো বিষাই আছিল। তো কিবাকে যাওঁ আৰু আজি। তো আজি ঔষধ লৈছো মই, কাৰণ মাৰিব দিব লাগিব আজি। এয়া বহুত দিন হ'ল পকা মৰা দিয়া হোৱা নাই, সেইটো কাৰণে চলেমন লৈছো। আৰু এই বেগে 1/2 লিটাৰৰ বায়োভিটা, এই দুটাই মিক্স কৰি কিনে মাৰিব দিম। তো দেখুৱাম আপোনালোককো, চাই থাকো সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে। আৰু বেমাৰ বাদ দিও কাম কৰিবই লাগিব, কাৰণ এনেকুৱা হৈছে বেমাৰ হলেও মানে বেমাৰটো ভাবি থাকিব নোৱাৰা হৈছো, কাৰণ বাগান কেইখনহে বেছি চিন্তা হৈ থাকে। তো বাগান কেইখনৰ ওপৰতে নিৰ্ভৰ কৰি থকা হয় এইটোৰ কাৰণে। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। আহি পালো বাগানখনত, তো দেখুৱাই আছো এতিয়া ঔষধ গোলৰ পৰা আদি কৰি। তো আজি বেছি ইমান কথা নকওঁ, কাৰণ মোৰো অসুবিধা হৈ আছে। এই থুক গিলাতে বিহাই থাকে আৰু কথা ক'লে অলপ বিষ হয়, সেইটোৰ কাৰণে। কিটা নহয় নহয়, ইয়া 20 ml হে মাৰিতে মাত্ৰ। সোমাই দি চিহ্ন পাই যায় হেৰিতে নে থাকবা নোৱাৰি বেছি দিলে মানে, আৰু পাতো পুৰা হেৰি হয়। মই কথাকে ইটাকে কোন চাব পুরা এফাই দিলে বনাই দিতে টাংকিটা আমি এনে 15 লিটার 16 লিটার 18 লিটার না 20 লিটার খাই। সুন্দর নরান ছাগলী মানে শাস্তি হিমজা উলাই ল
স্প্ৰে কৰি আছে সাহেব খান Tehelo niki, itu tehelo tu italah ni.